হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। আজি লৈ আহিছোঁ বাহু মাছৰ এটা ৰেচিপি। বিলাহীৰ সৈতে বাহু মাছ বনাইছোঁ। এয়া বাহু মাছ 5 পিচ লৈ লৈছোঁ। ইয়াতে নিমখ হালধি সানি পেলাই ফ্ৰাই কৰি ল'ম। এনেকৈ বাহু মাছটো খাইছে নাই জনাবচোন। আমাৰ ঘৰত খুবেই ভাল পায় এনেকৈ ৰান্ধিলে। এয়া মই বিলাহী লৈছোঁ 3টা আৰু পিঁয়াজ এটা। বিলাহীবোৰ এনেকৈ পাতল পাতলকৈ কাটি লৈছোঁ। মই গুটি দি দিছোঁ, আপোনালোকে গুটি নিদিবও পাৰে। আৰু পিঁয়াজটো কাটি লৈছোঁ। এতিয়া মাছ কিপিচ ফ্ৰাই কৰি ল'ম। ভালকৈ অলপ ফ্ৰাই কৰি লওঁ। একেবাৰে বহুত কাৰাকৈ মই ফ্ৰাই নকৰোঁ। ফ্ৰাইটো আপোনালোকৰ ওপৰত কথা, কিছুমানে ডিপ ফ্ৰাই কৰে, কিছুমানে অলপ কমকৈ কৰে। মই মাছত বহুত বেছিকৈ ফ্ৰাই নকৰোঁ। এয়া আকৌ সেইখিনি তেলতে অকণমান তেল লৈ ইয়াতে শুকান জলকীয়া পাঁচফোৰণ অকণমান দি দিছোঁ। এয়া অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ জলকীয়াকেইটা। ইয়াতে সেই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ল। এতিয়া ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অকণমান গোলালৈকে ভাজি ল'ম আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। নিমখ হালধিটো আপোনালোকৰ সোৱাদ অনুসৰি দিব আৰু। ইয়াতে হালধি অলপ আৰু নিমখ অকণমান দি দিছোঁ। এতিয়া নিমখ হালধি দি ভালকৈ লৰাই এইখিনি ঢাকন দি পেলাই অকণমান সিজালৈকে থ'ব লাগিব। বিলাহীটো গলক। এয়া লাহে লাহে মোৰ বিলাহীখিনি গলি আহিছে আৰু ইয়াতে অকণমান মই আধা চামুচমান সৰু চামুচে জিৰা গুড়ি দি দিছোঁ। আৰু ইয়াত 4-5 ফুটামান তেতেলী দিছোঁ। তেতেলীটো স্কিপ নকৰিব, তেতেলীটো দিলেহে ভাল লাগে। আৰু ইয়াৰ লগতে মই হেৰি দিছোঁ, অকণমান 1.5 চামুচমান চেনি দিছোঁ। চেনি সলনি গুড়ো দিব পাৰে। এই অলপ টেঙা মিঠা লাগে, এইটো মানে ৰেচিপিটো খাই ভাল লাগে। আমাৰ ঘৰত খুবেই ভাল পায় এনেকৈ বনালে। এতিয়া গোটেইখিনি ভালকৈ ভাজি পেলাই অলপ অলপ মানে তেল ওলোৱালৈকে হেৰি কৰিছোঁ, আৰু অলপ ভাজিব লাগিব আৰু। ইয়াতে এতিয়া হেৰি দি দিছোঁ, অকণমান মই খিচমিচ দি দিছিলোঁ কেইটামান। এইটো নিদিলেও হ'ব বাৰু, এনেই দিছোঁ। ইয়াত আৰু মই অকণমান টমেট' চচ দি দিছোঁ। এচামুচমান হ'ব আৰু ডাঙৰ চামুচেৰে। এতিয়া গোটেইখিনি ভালকৈ অকণমান মিক্স কৰি পেলাই ভাজি ল'ম। এতিয়া ইয়াতে ভাজি থোৱা মাছ কিপিচ দি দিম আৰু ইয়াত অকণমান মানে ৰঙচুৱা টাইপৰ বিলাহীটো ল'ব। মানে যোনটো ভালকৈ গলে বিলাহী সেইটো ল'ব। অলপ মানে যোনটো অৰেঞ্জ টাইপৰ সেইটো নল'ব, সেইটো দিলে ইমান ভাল নালাগিব। যোনটো একদম ৰঙা পটককৈ গলি যায় সেইটো বিলাহী ইউজ কৰিলে ভাল হ'ব। এতিয়া ইয়াতে ফ্ৰাই কৰা মাছখিনি দি দিছোঁ। মই তেতেলী গুটিহঁতে দি দিছোঁ। তেতেলীটো উলিয়াইও দিব পাৰে গুটিৰ পৰা, সেই মই অকণমান দিছিলোঁ কাৰণে দি দিছোঁ আৰু কেঁচা জলকীয়া দিব পাৰে। মোৰ কেঁচা জলকীয়া নাছিলে কাৰণে মই অকল শুকান জলকীয়াই দিছোঁ। এতিয়া অকণমান পানী দি দিছোঁ। পানীখিনি দি ভালকৈ গোটেইখিনি মিক্স কৰি দিম। পানীখিনি দিছোঁ আৰু মিক্স হ'বলৈ, নহ'লে ভালকৈ মাছৰ গাত নালাগিব যে। এতিয়া বাকী ধুনীয়াকৈ অলপমান ঢাকি পেলাই ভাজি দিম আৰু অকণমান তেল ওলাওক আৰু। এয়া মই ভাজি আছোঁ ইলুটি কৰি। পানী বহুত বেছি নিদিব, অলপ দিব। ইয়াতে মই অকণমান ধনিয়া দি দিলোঁ লাষ্টত। এয়া হৈ গ'ল মোৰ চিম্পল মাছৰ ৰেচিপিটো। যদি এনেদৰে বনাই খোৱা নাই খাব পাৰে, যদি টেঙা মিঠা খাই ভাল পায় আৰু। এয়া মই এতিয়া ছাৰ্ভ কৰিছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।